জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাঠৰ দৰে নহ'বা আনক উজটি খুৱাবলৈ। কেৱল পইচাৰ পিছত দৌৰিলেই মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ ডাঙৰ সপোন দেখিব লাগিব। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানেই তুমি সফলতাৰ পাই গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগৰি পৰা। সফল হোৱা সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰিছে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱা পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। সফলতা আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপুনি অসফলতাৰ পৰা জ্ঞান লোৱাটো। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁ ভৱিষ্যতক লৈ উপহাস নকৰিব। কাৰণ সময় ইমান শক্তি আছে যে কয়লা টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলে মৃত্যুবৰণ কৰে। তেওঁ ভাল আৰু বেয়া কৰ্মফল নিজেই ভোগ কৰে আৰু তেওঁ অকলে স্বৰ্গ বা নৰকলৈ যাত্ৰা কৰে। চৰাইয়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱা ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়।